ডাম্বুক যাওঁতে মানে আমি এইটো চাইডে গৈছিলোঁ আৰু এতিয়া বদাক আমি এইফালে যাম আৰু আহি ঠাণ্ডাখনত মানে কপি আহি পালোহি এতিয়া বদাক বহিম কেছ নাই বহিব হ'লে মানে আমাৰ মানে চাল বাকলি একো নাথাকে মানে অকল হাৰ্ডিকেইডাল গৈ তলত পৰিব তাকো ভঙা চিঙা হাৰ্ডিকেইডাল দেই মানে চাওক বাই চান্স যদি ভৰিটো শ্লিপ মাৰিব আহে ডাইৰেক্ট গৈ মানে তাত তলত যাওঁতে ইমান গম নাপাম কিন্তু আহোঁতে মানে গম পাই আছোঁ মানে আজি হ'ব মানে চাত যামে লাষ্টলৈকে যামে যিয়ে হ'ব আকৌ লোৱা নাই পাগল কচম ভাঙি দিব যা বিদ্যা মাৰি দিব নকৰ মই আকৌ ঘূৰি যাম মোৰ জীৱন এবাৰ দেই জীৱন এবাৰ হে গাইজ গুড মৰ্ণিং ফ্ৰম পাছিঘাট আজি আমাৰ পাছিঘাটত থকা 3 দিন হ'ল ৰ'ব চব কথা কোৱাৰ আগত উঠি লৈ আপোনালোকক কৈ আছোঁ বলক গুড মৰ্ণিং গাইজ আজি পাছিঘাটত 3 দিন আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ পাছিঘাটৰ পৰাই মানে কালি আপোনালোকক মানে ফাইটাৰ প্লেন কেইখন দেখাম বুলি কৈছিলোঁ মানে দেখাব নোৱাৰিলোঁ তাৰ বাবে মানে মই নিজে দুখিত মানে মই নিজে নেদেখিলোঁ তাৰ বাবে মানে ক্ষমা কৰিব দেই দেখাব নোৱাৰাৰ কাৰণে বলক মানে আমি ৰাতিপুৱাই উঠিছোঁ তাৰ কাৰণ আমি এতিয়া যাব লাগিব আমি বদাক মানে বদাকৰ পৰা আহি আকৌ ইয়াৰ ৰুমত সোমাই খাই বৈ মেলি আমি মানে আজি যাবগৈ লাগিব ঘৰলৈ তো সেইকাৰণে অলপমান সোনকালে উঠিছোঁ তো মানে আমি ইয়াত পাছিঘাটত থকা আজি 3 দিন হ'ল তো আজি ডে 3 মানে আজি আমি ঘৰলৈ ওলাই দিম তো আজি এতিয়া যাম বদাকত আপোনালোকক দেখাম কি মানে মৰ্ণিং ভিউটো ভাল বুলি কোৱা শুনিছোঁ তাত তো আপোনালোকক দেখাম আৰু বলক গৈ থাকোঁ লগতে বেছি কথা কৈ নাথাকোঁ বেছি কথা কৈ থাকিলে আপোনালোকেও বহুত বেয়া পায় গম পাইছোঁ মানে তো এতিয়া আমি মানে আহি পালোহি চিয়াং ব্ৰিজ পাৰ হৈ 500 মিটাৰমান দূৰত মানে এটা তিনিআলি পালোহি তিনিআলি মানে তিনিআলিটো মানে এইটো তিনিআলিটো তো মানে কালি আমি যাওঁতে ডাম্বুক যাওঁতে মানে আমি এইটো চাইডে গৈছিলোঁ আৰু এতিয়া বদাক আমি এইফালে যাম আৰু দেখিছিলে আমি যে নদীলৈ গৈছিলোঁ মানে চিয়াং নদীৰ তলত গৈছিলোঁ এইটো তলেদি গৈছিলোঁ এইদি গৈছিলোঁ তো মানে আজি মানে কি বতৰটো বহুত মানে সেমেকা তো আমি গুচি যাম বুলি গম পাইছেতো সেইটো কাৰণে মানে বতৰটো মানে অলপ সেমেকা কৰি দিছে বেয়া পাইছে মানে আমি গুচি যাম বুলি তো ঠাণ্ডা লাগিছে এতিয়া গ্লভছ পিন্ধি এপাক আকৌ ওলাই দিওঁ পূৰা মানে ঠাণ্ডা গ্লভছো পিন্ধা নাছিলোঁ লৈ আহিছিলোঁ কিন্তু এতিয়া মানে পিন্ধিব লাগিব পূৰা হাৱা ঠাণ্ডা হাৱা মাৰি আছে তো নিপিন্ধি উপায় নাই তো ব'লক গৈ থাকোঁ বহুত টাইম আহি ঠাণ্ডাখনত মানে কপি আহি পালোহি এতিয়া বদাক মানে ভিউ পইণ্ট বলক আপোনালোকক দেখাওঁ ময়ো চাম মানে ময়ো দেখা নাই এতিয়ালৈকে তো বলক গৈ থাকোঁ চামগৈ বলক মজা লাগি আছে মানে পানীটো মানে ইয়াৰ পৰা যিটো পানী মানে কালাৰ যিটো মানে দেখিলে মানে তো মানে কৈছোঁ নহয় আৰু মজা লাগি আছে মানে ওপৰৰ পৰা ভিউটো বহুত বেছি ভাল লাগি আছে তো এটাতো ওপৰত উঠি গ'লে এইটো ওপৰত উঠি গ'ল তো ময়ো উঠিম তাত এতিয়া এনেকৈ দি ওপৰলৈ উঠি যাব লাগিব তো বলক গৈ থাকোঁ ওপৰলৈ উঠি গৈ থাকোঁ বহুত টেণ্ডাৰ আহি গ'লোঁ ওপৰত উঠিব পাৰিম ধৰ হেল্প মি ব্ৰাদাৰ হেল্প মি বহিম কেছ নাই হেল্প মি ফাইনেলি পাই গ'লোঁ সি এইফালে চাওক ভিউ মা এই দে চাওক ভিউটো চাওক কি মজা লাগি আছে মানে এইফালে চাওক পানী কালাৰটো চাওকচোন কিয় নাজাৰা আহে এতিয়া যাব মন যোৱা নাই ইয়াৰ পৰা অলপ টাইম ইয়াতে বহিম আৰু দেৰি হ'লেও হ'ব ইটো জেগা ৰৈ আছোঁ মানে মই কৈছোঁ নহয় বহুত ডেঞ্জাৰ মানে ইয়াৰ পৰা পৰিব হ'লে মানে আমাৰ মানে চাল বাকলি একো নাথাকে মানে অকল হাৰ্ডিকেইডাল গৈ তলত পৰিব তাকো ভঙা চিঙা হাৰ্ডিকেইডাল দেই মানে চাওক বাই চান্স যদি ভৰিটো শ্লিপ মাৰিব আহে ডাইৰেক্ট গৈ মানে তাত তলত আৰু এইখিনি যিটো মানে পাথৰ হয় এইটো পাহাৰটো পাথৰ হয় মানে অকল হাৰ্ডি মুৰ্দি মানে গুড়া গুড়ি হৈ তলত মানে পাবগৈ আৰু মুঠতে
তো সেইকাৰণে ইমান এটা ৰিস্ক লৈ মেলি চাওকচোন, ভিউটো চাওক আপোনালোকে, ইমান এটা ৰিস্ক লৈ মেলি এনেকুৱা এটা ভিউ চাবৰ কাৰণে আহিছোঁ, আপোনালোককো দেখাইছোঁ। তো মানে এনেকৈ চাওক, এই আগলৈ মানে সেই আগলৈ এইখন চাগে বডাক ব্লেজখন মোৰ মতে, মানে তাত ব্লেজ আছে, ধুনীয়া লাগি আছে মানে ওপৰৰ পৰা। আপোনালোকে মানে কেমেৰাত এইটো নেদেখে বাৰু, কিন্তু মানে কি ক'ম আৰু, এটা চিনেমেটিক চাই লওক এনেকৈ। এতিয়া মানে ইয়াত অলপ টাইম থাকিম বুলি ভাবিছিলোঁ, কিন্তু না ইমান ৰিস্ক নহ'ব মানে। অলপমান শ্লিপ মাৰিব হ'লে ডাইৰেক্ট গৈ তললৈ চাবই নোৱাৰে মানে, মাথাটো মানে চক্কৰ লাগি যায়। তো ইয়াৰ পৰা নামি দিওঁ আমি। এই তাত এখন হেংগিং ব্ৰিজ আছে, দেখিছে চাগে এইখন, এই তাত পুৰা তলত আছে মানে। ইয়াৰ পৰা গ'লে মানে আধা ঘণ্টামান লাগে বোলে, এই চৰজে কম মানে আধা ঘণ্টামান খোজকাঢ়ি তালৈ যাবলৈ লাগে মানে। তো আমি ট্ৰাই কৰিম মানে তাত যাবৰ কাৰণে, সময় আমাৰ হাতত কম, কিন্তু হ'লেও মানে ট্ৰাই কৰিম আপোনালোকৰ কাৰণে অকল। ব'লক তো যাওঁ, তালৈ যাওঁ, তললৈ যাওঁ। সেই ভিউ পইণ্টটোৰ পৰা আহি মানে এতিয়া হেংগিং ব্ৰিজ যাম বুলি ভাবিছোঁ মানে। এতিয়া এডোখৰত বাইক চাইক ৰাখি ল'লোঁ, এইফালে যদি যাব লাগিব নামি, তো গৈ থাকোঁ ব'লক। এনেকৈ গৈ আছোঁ মানে পুৰা তললৈ। টানি নি আছে দেখোন, দৌৰি যোৱা নিচিনা লাগিছে। তো যাওঁতে ইমান গম নাপাম, কিন্তু আহোঁতে মানে গম পাই আছোঁ মানে আজি হ'ব মানে চাত যাব। ইয়াত মানে গাভৰু ছোৱালী বা এনেকৈ মানে মাইকী মানুহবিলাক ৰাতিপুৱাই আহি মানে হেৰি কৰিবৰ কাৰণে, তো কমলা চমলা বেছি আছে মানে এনেকৈ। কষ্ট কৰিছে মানে সকলোৱে মানে সমানে কষ্ট কৰি মানে ইয়াত খায় আৰু, আমাৰ নিচিনা নহয় মানে আমুকে কৰিলে আমুকে নকৰোঁ তেনেকুৱা নহয় মানে। তো এতিয়া বাদ দিয়ক সেইবোৰ কথা, ঘৰুৱা কথা বাদ দিয়ক। তো এতিয়া গৈ থাকোঁ ব'লক। যে এনেকৈ খালী মানুহকেইটা যাবৰ কাৰণে ইমান ফিল কৰি আছোঁ মানে, ইমান বকি আছোঁ। তো মানে তেওঁলোকেতো এইফালে মানে গাঁও আছে, ডেইলিটো এইফালে অহা যোৱা কৰে মানে এনেকৈ বস্তু চস্তু লৈ, তো কেনেকৈ যাব। তো সেইকাৰণে বাদ দিয়ক আৰু সেইবোৰ, সেইকাৰণে আমিও যাম ব'ল মানে অলপ মানে বৰ আনকমন ফিল এটা পাইছোঁ মানে, ভাল লাগি আছে এনেকুৱা জেগাত যে আহিবলৈ পাইছোঁ মানে। কি চান জেগা বে। ইয়াততো ৰাতি আহিব হ'লে কি হ'ব অৱস্থাত আপোনাৰ নিজে ভাবকচোন। তই ইয়াত ৰাতি আহিব পাৰিব নোৱাৰ, ৰাতি অকলে আহিব পাৰিব নহয় এইটো ৰাস্তাত। আৰু এগৰাকী দিদি আহি আছে মানে, চাওক কিমান বস্তু লৈ মানে ইমান কষ্টত আহি আছে। আমি খালী মানুহকেইটা যাবৰ কাৰণে মানে আহিবৰ কাৰণে ইমান কষ্ট মানে হেৰি কৰি আছোঁ। আমিতো গৈ আছোঁ তললৈ, এওঁলোক গৈ আছে ওপৰলৈ, ভাবি চাওক তেতিয়াহ'লে। এতিয়া লাহে লাহে এনেকৈ আহি এতিয়া পালোহি বুলি ভাবিছোঁ মানে। এইখন চকাৰ আগত দেখি আছোঁ মানে, মনটো ভাল লাগি গৈছে আৰু যে খোজকাঢ়িব নালাগে এনেকৈ। ভাল লাগি আছে মানে। হেংগিং ব্ৰিজখন লোহাৰো নহয়, হেংগিং ব্ৰিজ এখন বাঁহৰ মানে। ইয়াৰ গাঁৱৰ মানুহবিলাকে চাগে নিজে তৈয়াৰ কৰি লৈছে এখন, চাওক মানে নিজৰ সুবিধাৰ কাৰণে। ইফালে গাঁওখন আছেতো, মানে এনেকৈ মানে বেলেগ ৰাস্তা আছে যদিও নাজানো, কিন্তু মানে এটা শ্বৰ্টকাট হয় চাগে ডাইৰেক্ট মানে ইয়াত বেপাৰ বাণিজ্যৰ কাৰণে সুবিধা হ'বৰ কাৰণে মানে এখন বনাই লৈছে ইয়াত। তো চাওক এখন পূৰা সম্পূৰ্ণ বাঁহৰ। এইটো ছাইডটো বাৰু লোহাৰ হয়, এইটো বা ছাইডটো লোহাৰ দিব লাগিবই, কিন্তু মানে এইটো বস্তু যিটো বনাইছে মানে পূৰা সম্পূৰ্ণ বাঁহেদি বনাইছে মানে। চাওক আগতে মানে ব্ৰিজখন এইডোখৰত আছিলে, এইখন ছাইডত আছিলে, হয়তো এখন চাগে ভাঙিলে, তো ভাঙাৰ পিছত এখন বনালে এতিয়া বাঁহৰ মানে এখন ইয়াত বনালে। মা কচম মানে বাঁহৰে সেইকাৰণে মানে বেছি ৰিক্স ল'বৰ মন যোৱা নাই, কিন্তু হ'লেও উপায় নাই মানে যামেই মানে। যামেই লাষ্টলৈকে যামেই, যিয়ে হ'ব। আকৌ ঘূৰি আহিব লাগিব মানে কেছ নাই। আমি অলপ আগত উঠি আছিলোঁ মানে এই গছজোপা ওচৰত এইডোখৰত উঠি আছিলোঁ, তাৰ পৰা ভিউটো দেখাইছিলোঁ আপোনালোকক এইখনলৈ। তাৰ পৰা কিন্তু দেখিবলৈ ওচৰ লাগিছে, কিন্তু মানে আমি এইফালৰ পৰা ওপৰা এনেকৈ এই ওপৰেদি আহি এনেকৈ নামি ক'ত মানে ষ্টেপ বহুতখিনি আছে। তো ওপৰৰ পৰা ডাইৰেক্ট নামি আহিব নহয়, তো উল্টা পুল্টাকৈ নামি আহি এখন ব্ৰিজ পালোহি। আৰু মানে এতিয়া আহি মই মাজৰ পালোহি, আৰু আধা আছে যাবলৈ, কিন্তু যাম বুলি কৈছোঁ মানে যামেই আজি, শেষ কৰিহে আহিম এখন। ভয় লাগি আছে, ৰৈ হ'লেও যাম। তললৈ চাই আহি আছোঁ মানে, যাব পৰা নাই। আগত চাই মানে অভ্যাস নাইতো এইবিলাকত বগোৱাটো, তললৈ চাই আহি আছোঁ। যিমানে আগলৈ এনেকৈ গৈছোঁ, তললৈ চাই দিলে আকৌ মানে পিছলৈ গৈ থকা নিচিনা লাগি আছে। কি হৈছে এইটো বুজি পোৱা নাই মানে মই। আকৌ লোৱা লাগিল, পাগল নকৰা অলপ আছে গ'লে মানে। তো এই মাথাটো বেয়া অলপ আহোঁ মই আকৌ এনেকৈ লোৱাই চাহ তেৰিকি। মা কচম এইটো হিলি নকৰা। তো আৰু অলপ আছে, যাওঁ
যাওঁ এইবিলাক বাদ দিয়ক সি লৰাই থাকিব মই এনেকৈ গুচি যাম কেছ নাই মা দৌৰি দিম অলপ এখন কেছ নাই এখন পাব পালোহি তো ফাইনেলি গাইছ আহি পাই গ'লো সি তো সি তাৰ পৰা আহি এতিয়া মই ইয়াত পালোহি সি আহিব নোৱাৰিলে তাতে ভয় পাতো আহি তাতে থাকিলে তো ওপৰলৈ অলপমান এনেই উঠি চাওঁ কি আছেনো ওপৰত তো নাই এইফালে যাব লাগিব চাগে বহুত দূৰ আছে চাগে নাযাওঁগৈ সেইখন গাঁৱলৈ কি গাঁও কয় নাজানো চ' বাদ দিয়ক দেৰি হৈ যাব আমাক ঘৰত যাব লাগিব তো সেইকাৰণে এতিয়া গৈ থাকোঁ ইপাৰৰ পৰা এতিয়া আহি আছোঁ এতিয়া মানে কেছ নাই মানে এতিয়া নধৰাকৈ আহি থাকিব চাওক ওপৰো ধৰা নাই আহি আছোঁ চাওক ধৰি আহিলোঁ অলপমান কিন্তু এতিয়া নধৰাকৈ আহিব পাৰিছোঁ একবাৰ যাবলৈ ভয় মানে ক'ৰবাত ভগা থাকিব বুলি তো এতিয়া নধৰা মেলাকৈ আহি আছোঁ ললাই আকৌ ভাগিব পাগল মা কচম ভাগি দিব দিয়া বিদ্যা ভাগি দিব দিয়া নকৰ মই আকৌ ঘূৰি যাওঁ নাযাওঁ ভাগি পেলাব এতিয়া মই ঘূৰি যাওঁ ইয়াৰ পৰা জীৱনটো এবাৰ এখন ৰিক্স থাকোঁতে এখন ঘূৰি যাওঁ টাইম থাকোঁতে এনেকৈ অলপ টাইম ইয়াতে বহি আছোঁ সি মানে যাব মই অলপ গ'লে সি আকৌ লৰাই দিয়ে মানে দলংখন এতিয়া কওঁ কি সি পাই মই পাই দিয়ে সি মোক যাব দিয়া নাই মানে সময়ো নাই হাতত কওঁ কি আকৌ এবাৰ ৰিক্স লৈ চাওঁ দেই তো কৃষ্ণক চেণ্টি তো আকৌ এবাৰ ৰিক্স লৈ চাওঁ সি যদি নলয় এইবোৰ এবাৰ নকৰিবি দেই যাওঁ এতিয়া সি কিবা এটা ৰেকৰ্ডিং কৰি আছে ৰেকৰ্ডিং কৰি থাকোঁতে যাওঁ মানে টাইম সি মানে কিবা এটা ভিডিঅ' বনাই আছে তো টাইমটো থাকোঁতে গৈ লওঁ এখন তাৰ ওচৰত পালেগৈ কেছ নাই তাৰ ওচৰত পালেগৈ সি তাৰ গাতে হৈ ল'ম মই পইলা দুইটা একেলগতে পৰে তো গৈ আছোঁ আহি আছোঁ দৌৰিব পৰা হৈ গৈছোঁ এতিয়া এই আকৌ লগাব এতিয়া ধৰা নাই আহি পাই গ'লোহি তাৰ ওচৰত ফাইনেলি আহি পালোহি তাৰ ওচৰত বেছি টাইম নাই আৰু তাৰ গাত ধোৱাৰ পিছত কেছ নাই পাই গ'লোহি এতিয়া ক দুইটা বৈ মৰিলে হ'ব বল যাওঁ লাগে ভাগিব বে নকৰিবি এইবাৰ ৰিক্সা বনাই থাকে গাঁৱৰ মানুহ মোৰ জীৱন এবাৰ নহ'ব মই ৰিক্সাত নাই মই যাওঁ হেলমেটটো লৈ যাওঁ লগত তো ফাইনেলি আহি পাই গ'লোহি সি মৰি ল'ম মই এতিয়া সেইটো এতিয়া ইয়াতে অলপ বহিছোঁ তো ওপৰলৈ যাব আছে আৰু ভাগৰ লাগিব তো সেইকাৰণে অকণমান ইয়াতে বহি লওঁ তাৰপিছতে যাম আৰু ওপৰলৈ দেই চাই থাকক ভিডিঅ'টো বহুত কষ্ট কৰিছোঁ ইয়াৰ পৰা ওলাই দিওঁ অলপ টাইম জীয়ালোঁ মানে ভাগৰটো মাৰিলোঁ আৰু ইয়াৰ পৰা ওলাই দিওঁ আকৌ ইমান চাত বগাবলৈ আছে ভাগৰ লাগিবই তো অহাখিনি দেখালোঁ এতিয়া দেখাই নাথাকোঁ ওপৰলৈ যোৱা তো ব'লক গৈ থাকোঁ ওপৰলৈ এতিয়া মানে এনেকৈ আহি লাহে আহি যে ওপৰ পালোহি বহুত ভাগৰ লাগি গ'ল জেকেট খুলি দিলোঁ গৰম উঠিল ঘামি গ'লোঁ পূৰা তো চহজ আহি পোৱাহিয়ে নাই সি মানে তলতে থাকি আহিলে সিটো সকলো মানুহ আৰু খোজকাঢ়িব পৰা নাই মানে মই পোৱা নাই সি আৰু পোৱা নাই তো এনেকৈ আহি বহি আছোঁ মই অলপ টাইম সি পোৱাহি নাই এতিয়া মানে ইও পালেহি আৰু ইয়াৰ পৰা আমি ওলাই দিওঁ আৰু দেৰি কৰি নাথাকোঁ মানে ইয়াৰ আৰু বেছি টাইম তো ইয়াৰ পৰা আমি ওলাই দিওঁ এতিয়া গৈ এতিয়া ৰুমত ভাত চাত খাম আৰু ঘৰৰ কাৰণে ৰেডি হ'মগৈ মানে ঘৰত গুচি যাম আমি দুইটা এতিয়া ঘৰত যামগৈ তো ব'লক এতিয়া ইয়াৰ পৰা যাওঁ ডাইৰেক্ট গৈ লগ পাই আছোঁ আপোনালোকক ৰুমত তো ব'লক এতিয়া এনেকৈ ভাগৰ জোগা আহি আমি পালেওহি ৰুম আৰু ৰুমত পোৱাৰ পিছত অলপমান ৰেষ্ট ল'লোঁ মানে মুখ হাত ধুই ফ্ৰেছ হ'লোঁ ফ্ৰেছ হোৱাৰ পিছত এতিয়া মানে ভাত পাই দিছে তো ভাতটো খাই মেলি আকৌ অলপমান ৰেষ্ট ল'ম তাৰপিছত ঘৰৰ কাৰণে ওলাই দিম আৰু দেই A few moments later. এতিয়া মানে আমি ভাত চাত খাই মেলি ৰেডি হ'লোঁ আৰু অলপমান ৰেষ্ট ল'লোঁ এঘণ্টামান ৰেষ্ট ল'লোঁ আৰু মানে এতিয়া ঘৰলৈ যাবৰ কাৰণে ৰেডি হ'লোঁ মানে ৰৈ থাকিলে দেৰি হৈ যাবতো এতিয়া প্ৰায় 11টা 11:30 বাজিলে তো গৈ থাকোঁ লাহে আমিকেইটা তো মানে ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ বুলি ভাবিছোঁ বেছি দীঘল কৰি নাথাকোঁ আৰু পাছিঘাটতে এণ্ড কৰোঁ পাছিঘাটৰ ভিডিঅ' যিহেতু পাছিঘাটতে এণ্ড কৰোঁ তো ঘৰলৈ যোৱানো কি চাব তো গতিকে ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ তেন্তে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব